নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এনে এজন মানুহৰ বিষয়ে ক'বলৈ ওলাইছো যিজনে 19 বছৰ বয়সতে পৃথিৱীৰ প্ৰায় সকলো মানুহক লগাই দিলে। পৃথিৱীত মাজে মাজে কিছুমান অসাধাৰণ মানুহৰ জন্ম হয়। তেনেধৰণৰ এজন মানুহৰ নাম হৈছে মাৰ্ক জুকাৰবাৰ্গ, যি নিজৰ কষ্ট, একাগ্ৰতা আৰু ধৈৰ্যৰ বলত সফলতাৰ দৌৰত যি ধৰণে আগবাঢ়িছে সেয়া হয়তো সাধাৰণ মানুহে কল্পনাই কৰিব নোৱাৰে। বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ জন্মদাতাজনেই হ'ল মাৰ্ক জুকাৰবাৰ্গ। জুকাৰবাৰ্গৰ জন্ম হৈছিল 1984 চনৰ 14 মে'ত আমেৰিকাত। তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এজন ডেণ্টিষ্ট আৰু মাক এগৰাকী মনোৰোগ চিকিৎসক। মাৰ্ক জুকাৰবাৰ্গ বৰ্তমান ফেচবুকৰ CEOৰ লগতে কো-ফাউণ্ডাৰ হিচাপে আছে। বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ আনুমানিক 4 লাখ কোটি টকা। সৰুৰে পৰাই তেওঁৰ কম্পিউটাৰৰ প্ৰতি যথেষ্ট আগ্ৰহ আছিল। অতি কম বয়সৰে পৰা তেওঁ কম্পিউটাৰ প্ৰগ্ৰেম লিখিবলৈ লৈছিল। তেওঁৰ দেউতাকেও তেওঁক এই কামত সহায় কৰিছিল, কিন্তু তেওঁ ইমানেই চোকা বুদ্ধি আছিল যে দেউতাকেও তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। সেইবাবে দেউতাকে এজন কম্পিউটাৰ শিক্ষকৰ নিয়োগ কৰে। অৱশেষত জুকাৰবাৰ্গৰ ওচৰত শিক্ষকজনেও হাৰ মানে। 12 বছৰ বয়সতে তেওঁ আটাৰী বেছিক প্ৰগ্ৰেমিং ব্যৱহাৰ কৰি এটা মেছেঞ্জাৰ তৈয়াৰ কৰিছিল আৰু ইয়াৰ নাম দিছিল জিউপনেট। দেউতাকৰ ক্লিনিকৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁ এই মেছেঞ্জাৰটো ব্যৱহাৰ কৰিছিল। যি সময়ত মাৰ্ক জুকাৰবাৰ্গৰ লগৰীয়াবোৰে গেম খেলিছিল, তেওঁ সেই সময়তে গেম বনাইছিল। স্কুলীয়া শিক্ষা শেষ কৰি তেওঁ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন লয়। তাত তেওঁ অত্যন্ত চোকা ছাত্ৰ হিচাপে পৰিচিত হৈ পৰিছিল আৰু সকলোৰে মাজত কম্পিউটাৰ এক্সপাৰ্ট হিচাপে জনাজাত হৈছিল। সেই সময়ত কলেজত ফেচবুক নামৰ এখন কিতাপত সকলো ষ্টুডেণ্টৰ ফটো আৰু ডিটেইলছ ৰখা হৈছিল। ইয়াৰ পৰা অনুপ্ৰেৰণা পাই তেওঁ ফেচ মেচ তৈয়াৰ কৰে, য'ত ল'ৰা আৰু ছোৱালীৰ ফটো ৰাখি কম্পেয়াৰ কৰা হৈছিল। ফেচ মেচ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। অৱশ্যে ছোৱালীবোৰৰ বিৰোধিতাৰ বাবে মাৰ্কে গালি শুনিবলগীয়া পৰিস্থিতিৰো সন্মুখীন হৈছিল। সেই সময়তে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ বায়'ডাটা আৰু পাছপোৰ্ট ফটোৰ বাবে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ ৱেবছাইট হেক কৰিছিল, যিটো তেতিয়া এটা ষ্ট্ৰং ৱেবছাইট হিচাপে গণ্য কৰা হৈছিল। তাৰ পিছত তেওঁ নিজাকৈ এটা ছ'চিয়েল নেটৱৰ্কিং ৱেবছাইট খোলাৰ কথা চিন্তা কৰে আৰু 2004 চনৰ 4 ফেব্ৰুৱাৰীত thefacebook.com ডমেইন ৰেজিষ্টাৰ কৰে, যাক আমি বৰ্তমান facebook.com নামেৰে জানো। মাৰ্কক এই কামত যথেষ্ট টকাৰ প্ৰয়োজন হৈছিল আৰু তেওঁৰ এজন বন্ধুৱে ইয়াত বহুতো টকা ইনভেষ্ট কৰিছিল। মাৰ্কে ফেচবুকক আৰু অধিক আগবঢ়াই লৈ যাবৰ বাবে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এৰাৰ দৰে কঠিন সিদ্ধান্ত লয়। এই সিদ্ধান্ত লোৱাৰ মূলতে তেওঁ কোনোদিনেই চাকৰি কৰাৰ কথা ভবা নাছিল আৰু সদায় নিজাকৈ এটা কোম্পানী খোলাৰ কথা চিন্তা কৰিছিল। লাহে লাহে ফেচবুকে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰে আৰু 2011 চনত আটাইতকৈ ডাঙৰ ৱেবছাইট হিচাপে স্বীকৃতি পায়। 2005 চনত যেতিয়া ফেচবুকত 50 মিলিয়ন ট্ৰেফিক হয়, তেতিয়া ইয়াহুৱে $1 আৰব অফাৰ দি ফেচবুক কিনিব বিচাৰিছিল, কিন্তু ইমান এটা বৃহৎ অংকৰ টকা পোৱাৰ পাছতো মাৰ্কে এই অফাৰ অগ্ৰাহ্য কৰে। 2017 চনত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিয়ে ঘোষণা কৰিছে যে মাৰ্কে পঢ়া আধৰুৱাকৈ এৰি যোৱাৰ বাবে যি ডিগ্ৰী দিয়া হোৱা নাছিল, সেই ডিগ্ৰী এতিয়া তেওঁক প্ৰদান কৰা হ'ব। মাৰ্ক জুকাৰবাৰ্গে এপল কোম্পানীৰ ফাউণ্ডাৰ ষ্টিভ জবছক ৰোল মডেল হিচাপে গণ্য কৰে। সাক্ষাৎকাৰতো তেওঁ এই কথা কৈছে যে ষ্টিভ জবছে ফেচবুকক ইণ্টাৰনেটত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত তেওঁক যথেষ্ট সহায় কৰিছে। আজিলৈ ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে তাৰ বাবে আপোনালোক সকলোকে অনুৰোধ জনালোঁ।